হেল্ল' ফ্ৰেণ্ডছ, মই জুলি বৰাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এডাল জালুকৰ গছ, ইয়াৰ পৰাই দেউতাই জালুক পাৰিব এতিয়া। চাওক, বহুত ওপৰলৈকে গুচি গৈছে জালুকৰ গছডাল। এয়া তলতো বগাইছে, তলতো লাগি থাকে জালুক। এয়া দেউতাই জালুক ছিগি আনিলে। জালুকখিনি পাৰি লোৱাৰ পিছত দেউতাই এতিয়া তামোল গছৰ পৰা তামোল পাৰি আছে। এয়া তামোল পাৰি আছে, বতৰটো বেয়া হৈছে ইফালে, সেইকাৰণে পটাপট পাৰি আছে। এইবাৰ গছত বেছি তামোল নাই। তামোলখিনি পাৰি এঠাইতে গোটাই এতিয়া ছিগি আছে। ইয়াৰ পিছত বস্তাত ভৰাব তামোলখিনি। এয়া তামোল 50 কেজি বেগত ভৰাই থৈছে, দুটা 50 কেজি বেগত। এয়া তামোল কমপ্লিট দেউতাই বস্তাত ভৰাই হৈ গ'ল। এতিয়া দেউতাই মুখকেইখন চিলাই দিব, যাতে বেপাৰীৰ ওচৰলৈ লৈ যাব পাৰে। এতিয়া মই ওলাইছোঁ বালিপাৰালৈ যাবলৈ। আচলতে মই অকলে নাযাওঁ, মাও যাব মোৰ লগত। মা মই দুইজনী যাম বালিপাৰালৈ, কাম এটা আছে। ক'লৈ যাম আপোনালোকক দেখুৱাম, বালিপাৰা কি কামলৈ যাওঁ। তাকে এতিয়া যাব ওলাইছোঁ, ওলাই মেলি ৰেডি হৈছোঁ। এয়া আমি মা মই ওলালোঁ দুইজনী যাবলৈ। এতিয়া আমি যাওঁ, আপোনালোকক দেখুৱাই আছোঁ ক'লৈ যাম। আমি মা মই বালিপাৰা পঞ্চায়তলৈ আহিছিলোঁ কিবা কাগজ এখনৰ কাৰণে, কিন্তু কাগজখন ওলাব নোৱাৰিলোঁ। এইমাত্ৰ ঘৰ আহি পালোহি। মা মই বজাৰো কৰি আনিছোঁ, আপোনালোকক দেখুৱাম কি কিনো বজাৰ কৰি আনিলোঁ। মই আপোনালোকক যেনেকৈ কৈছিলোঁ তেনেকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। আৰু কামটোও নহ'ল যিহেতু, সেইকাৰণে মই পূৰা ভিডিঅ'ও নকৰিলোঁ। তাতে বতৰটো বহুত বেয়া কৰি আহিছে, সেইকাৰণে সোনকালে ঘৰলৈ আহিবলৈ চালোঁ। এয়া চাওক, বতৰটো পূৰা ক'লা কৰি আহিছে আৰু বতাহ বহুত মাৰিছে। চাগে বৰষুণ ঢালিব। ডিব্ৰুগড়তো সেইটো বহুত ডাঙৰ ধুমুহা বতাহ হৈ গৈছে, ভয়ে লাগিছে দেখি। কিজানিবা আমাৰ ইয়াতো হয়েই। বতৰটো বহুত বেয়া কৰি আহিছে। ঠাণ্ডা বতৰ বুলি বোলো মেগীকে বনাওঁ, তাকে মেগী পেকেট ওলাই লৈছোঁ বনাবলৈ। ইফালে পানী গৰম কৰিছোঁ, জলকীয়া দুটা লৈছোঁ মেগীত দিবলৈ। মেগী বনাই ৰেডি হৈ গ'ল, তিনিজনীৰ কাৰণে বাতিত বাকি আনিছোঁ। এতিয়া মই আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ মানুহ এঘৰলৈ। বিহুৰ মিটিং দিছে, তাকে যুৱক যুৱতীবিলাক গোট খুৱাইছে।